ইউটিউব চেনেল গীতিমাৰী ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰি দিছোঁ আৰু আজি নামঘৰত নাম এভাগ পাতিছিলে তো তাৰে মানে নামভাগ পতাৰ আগত মানে ৰাতিপুৱা ভাগৱত ভ্ৰমণ কৰা হৈছিলে ব্লগ বনাইছোঁ দিনৰ ভাগত নাম গাইছিলে তাৰপিছত আৰু কীৰ্তন পাঠ কৰিছিলে ৰাতিলৈ ভাওনাও এখন আছিলে ভাওনাখনৰ নাম আছিলে বিপ্লৱ দামোদৰ আখ্যান নাম প্ৰসংগ কৰা আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ মই মানে সেইটো সময়ত ঘৰলৈ গুচি আহিলোঁ ছোৱালীজনী লৈ ভিডিঅ' কৰিবলৈ অকণমান দিগদাৰো হৈছিলে সেইকাৰণে অকণমানহে আপোনালোকক দেখাইছোঁ আমি ভাগৱত ভ্ৰমণ কৰিবলৈ ওলাই আজি নাগদিনাখনৰ হয় আৰু আমাৰ গোহাঁই পুলি দিলে দিয়া এসপ্তাহমান হৈছে আৰু গোহাঁই পানী 7টা দিছে তাৰপিছত সেইফালে আছে এটা ডাঙৰ মতা গোহাঁই এটা আছে সেইফালে এইটো শুই আছে আৰু এতিয়া আমি মই কুঁহিয়াৰ চুচিবলৈ লৈছোঁ কাইলৈ বজাৰলৈ নিবলৈ আচাৰকালে নিব কালি হ'ল 11টা বজালৈকে থাকিলোঁ আজি কেইটা বজালৈকে থাকিলি তাকে কালি ধেমালি দেৰি লাগিছে নি এখন কৰোঁতে কালি 5 ঘণ্টা মুখে ওলাই গৈছে দেউতাই আমাৰ নাই লোৱা লাগি যে ধৰকচোন কিমান দুখ কষ্ট হৈছে সেইটোতো কৰিছে নহ'লে এতিয়া কি কৰি খাবি কৰিবই লাগিবতো কিবা এটা হেৰি এটা দিছেতো হাঁহৰ কেনেকুৱা হেৰিয়ত হেৰি কৰিছে একদম আমি খং উঠি গৈছিলে সহজে হেৰিবোৰ কুঁহিয়াৰবোৰ নিম যে আৰু কিখন কৰিছে আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আজি বাই বাই